নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে। বন্ধুসকল, মোৰ এই চেনেলটোৰ জৰিয়তে আমি কিদৰে প্ৰাকৃতিকভাৱে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ, লগতে প্ৰাকৃতিকভাৱে আমি কিদৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ সেই বিষয়ে কিছু টিপছ আগবঢ়াই আহিছোঁ। যদিহে আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক মই অনুৰোধ জনালোঁ। লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈকো আপোনালোকক অনুৰোধ জনালোঁ, যাতে মোৰ এই ভিডিঅ'বোৰ অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। আজিৰ ভিডিঅ'টিত নৰসিংহ পাতৰ 10টা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, নৰসিংহৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতাৰ কথা ক'বলৈ গ'লে নৰসিংহই আচলতে ডায়েৰিয়া ডিচেণ্ট্ৰিত মহৌষধ হিচাপে কাম কৰে। যিসকল লোকে ডায়েৰিয়া বা ডিচেণ্ট্ৰিত ভুগি আছে তেওঁলোকে যদি নৰসিংহৰ জোল বনাই খায় তেনেহ'লে তেওঁলোকে অতি সোনকালে ডায়েৰিয়া ডিচেণ্ট্ৰিৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। নৰসিংহ পাতৰ দ্বিতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহ পাত এণ্টি ডায়েবেটিক গুণযুক্ত। আচলতে নৰসিংহ পাতত যথেষ্ট পৰিমাণৰ আঁহ থাকে। যথেষ্ট পৰিমাণৰ আঁহযুক্ত হোৱাৰ বাবে নৰসিংহ পাতৰ আঞ্জা বনাই খালে এই নৰসিংহৰ আঞ্জাটো লাহে লাহে হজম হয়। লাহে লাহে হজম হোৱাৰ বাবে ডায়েবেটিক পেচেণ্টসকলৰ চুগাৰ লেভেলটোও লাহে লাহে বাঢ়ে। সেইবাবে ডায়েবেটিছ পেচেণ্টসকলে বা ডায়েবেটিছ ৰোগীসকলে এই নৰসিংহৰ পাত যদি নিয়মীয়াভাৱে খায় তেনেহ'লে তেওঁলোকৰ চুগাৰ লেভেলটো সোনকালে বৃদ্ধি পোৱাৰ চান্সটো নাথাকে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে নৰসিংহৰ জোল বনাই খাব লাগে, অথবা নৰসিংহৰ চাটনি বনাইও খাব পাৰে। তাৰোপৰি ৰাতিপুৱা যদি নিয়মিতভাৱে 4টা বা 5টা নৰসিংহৰ পাত খায় তেতিয়াও ডায়েবেটিছ ৰোগীসকলৰ বাবে চুগাৰ লেভেলটো সোনকালে বৃদ্ধি নাপায়। নৰসিংহ পাতৰ তৃতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহ পাতে কলেষ্ট্ৰলৰ সমস্যা ঠিক কৰি দিব পাৰে। আচলতে মানুহৰ কলেষ্ট্ৰলৰ সমস্যা বুলিলে ট্ৰাইগ্লিচাৰাইড আৰু LDL বৃদ্ধি হৈ থকাটোকে বুজোৱা হয়। কিন্তু HDLৰ পৰিমাণটো যেতিয়া বৃদ্ধি পায় তেতিয়া ট্ৰাইগ্লিচাৰাইড আৰু বেয়া কলেষ্ট্ৰলৰ পৰিমাণ অৰ্থাৎ LDLৰ পৰিমাণটো সদায় কমি থাকে। নৰসিংহ পাতৰ HDL অৰ্থাৎ ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰাৰ ক্ষমতা আছে। সেইবাবে যিসকল লোকে নিয়মিতভাৱে নৰসিংহৰ পাতৰ আঞ্জা খায় তেওঁলোকৰ HDLৰ পৰিমাণটো সদায় বৃদ্ধি হৈ থাকে, যাৰ বাবে LDL আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ সদায় কমি থাকে। গতিকে কলেষ্ট্ৰলৰ সমস্যা থকা মানুহে নিয়মিতভাৱে নৰসিংহৰ আঞ্জা খাব লাগে। নৰসিংহ পাতৰ চতুৰ্থ স্বাস্থ্য উপকাৰিতাটো হৈছে নৰসিংহ পাতে চুলি পকা, চুলি সৰা আৰু উফিৰ নিচিনা সমস্যা ঠিক কৰি দিব পাৰে। যিসকল লোকে অকালতে চুলি পকা বা চুলি সৰা নতুবা উফিৰ সমস্যাত ভুগি আছে তেওঁলোকে যদি নাৰিকল তেলত 4টা বা 5টা নৰসিংহৰ পাত লৈ সিজাই লৈ সেই তেলেৰে কিছুদিনৰ বাবে মালিচ কৰে বা চুলিত লগায় তেতিয়া কিছুদিন পাছতে তেওঁলোকৰ এনে চুলি সৰা বা চুলি পকা বা উফিৰ সমস্যা ভাল হৈ যায়। নৰসিংহ পাতৰ পঞ্চমটো স্বাস্থ্য উপকাৰিতা হৈছে যদিহে কোনো লোকৰ গাৰ ছালত খজুৱতি হৈছে নতুবা এলাৰ্জিৰ নিচিনা কিছুমান সমস্যা হৈ ছালখন উখহি উঠিছে তেনে অৱস্থাত যদিহে নৰসিংহ পাতৰ পেষ্ট বনাই লগাই দিয়া হয় তেতিয়া ছালৰ তেনে সমস্যা অতি সহজে ভাল হৈ যায়। আচলতে নৰসিংহ পাতৰ মহানিমৰ পাতৰ নিচিনা এণ্টি এলাৰ্জিক বা এণ্টি ফাংগেল এণ্টি বেক্টেৰিয়েল গুণ আছে। নৰসিংহ পাতৰ ষষ্ঠটো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহ পাত এণ্টি অক্সিডেণ্টযুক্ত হোৱাৰ বাবে আমাৰ পৰিৱেশৰ প্ৰদূষণৰ বাবেই হওক বা খাদ্য প্ৰদূষণৰ বাবেই হওক আমাৰ যিবোৰ অক্সিডেটিভ ট্ৰেছৰ সৃষ্টি হয় সেই অক্সিডেটিভ ট্ৰেছবোৰ নৰসিংহ পাতৰ যদি নিয়মিতভাৱে আঞ্জা খোৱা হয় তেনেহ'লে এই অক্সিডেটিভ ট্ৰেছবোৰ অতি সোনকালে নাইকিয়া কৰি দিব পাৰে। নৰসিংহ পাতৰ সপ্তমটো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহ পাতে আমাৰ লিভাৰটো ডিটক্সিফাই কৰিব পাৰে। যদিহে কোনো কাৰণত আমাৰ লিভাৰটো টক্সিকেটেড হৈ পৰে তেতিয়া নিয়মিতভাৱে নৰসিংহৰ জোল খালে আমাৰ লিভাৰটো অতি সোনকালে সুস্থ হৈ পৰে আৰু লিভাৰৰ এনজাইম নিঃসৰণ প্ৰক্ৰিয়া সঠিক হৈ পৰে। নৰসিংহৰ অষ্টমটো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহ পাতে আমাৰ চকুৰ দৃষ্টিশক্তি সঠিকভাৱে ৰাখিব পাৰে। আচলতে আমাৰ চকুজুৰিৰ সুস্বাস্থ্যৰ বাবে যিবোৰ ভিটামিন আৰু নিউট্ৰিয়েণ্টছৰ প্ৰয়োজন সেই সকলোবোৰ ভিটামিন আৰু নিউট্ৰিয়েণ্টছ নৰসিংহ পাতত সঠিক পৰিমাণে থাকে। সেইবাবে আমি
যদিহে নিয়মিতভাৱে নৰসিংহ পাতৰ জোল খাওঁ তেতিয়া আমাৰ চকুৰ দৃষ্টিশক্তি সঠিকভাৱে থাকে। নৰসিংহ পাতৰ নৱমটো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহই আচলতে এনিমিয়াৰ সমস্যা অতি সহজে দূৰ কৰি দিব পাৰে। যিসকল লোকে এনিমিয়াৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে নৰসিংহ পাতৰ জোল খায় তেনেহ'লে তেওঁলোকৰ এই এনিমিয়াৰ সমস্যা অতি সহজে ভাল হৈ যায়। নৰসিংহ পাতৰ দশমটো স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহৰ পাত আচলতে আমাৰ পাকস্থলীৰ সুস্বাস্থ্যৰ বাবে অতি ভাল আৰু নৰসিংহই আমাৰ হজম প্ৰক্ৰিয়া অতি উন্নত কৰি তোলে। সেইবাবে যিসকল লোকে কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে নৰসিংহৰ জোল খায় বা নৰসিংহৰ চাটনি বনাই খায় তেনেহ'লে তেওঁলোকৰ এই হজম প্ৰক্ৰিয়া উন্নত হৈ পৰে আৰু তেওঁলোকৰ এই কনষ্টিপেশ্যনৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়।